নমস্কাৰ বন্ধু-বান্ধৱীসকল, বিকাশী গট ফাৰ্মৰ পৰা মই ললিত। বন্ধুসকল, আজি মই এই ভিডিঅ'টোত আপোনালোকক জনাম যে আমাৰ যেতিয়া খুব বৰষুণ পৰি থাকে, যিহেতুকে এতিয়া খুব বৰষুণৰ ছিজন। আজি 10-12 দিন হ'ল বৰষুণ পৰিয়ে আছে, কণ্টিনিউ বৰষুণ এৰাই নাই। আৰু এই বিষয়টো লৈ ভিডিঅ' বনাবলৈ মোক কেইবাজনো বন্ধুৱে কৈছিলে আৰু কমেণ্টো কৰিছিলে, কিন্তু বৰষুণৰ বতৰ আৰু সময়ৰ অভাৱৰ কাৰণে মই বনাব পৰা নাছিলোঁ। আৰু বৰষুণৰ বতৰত ভিডিঅ'বোৰ বনাবলৈও কিছু অসুবিধা হয়, কাৰণ চাউণ্ডবোৰ ক্লিয়াৰ নাহে। গতিকে আজি অকণমান সময় উলিয়াই পেলাই ভিডিঅ' এটা বনাইছোঁ বন্ধুসকল। যদি ভিডিঅ'টো ভাল লাগে, ভিডিঅ'টো লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি লগত থকা বেল আইকন দবাই থ'ব, যিসকল মোৰ চেনেলত নতুন। আৰু যিসকলে মোৰ চেনেলত আগৰ পৰাই ভিডিঅ'বোৰ চাই আছে আৰু ছাবস্ক্ৰাইব কৰি থৈছে, তেওঁলোকক মই বিশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ বন্ধুসকল। তেন্তে আহক ভিডিঅ'টোলৈ আমি আগবাঢ়োঁ। বন্ধুসকল, যেতিয়া আমি বৰষুণৰ বতৰ হয়, তেতিয়া আমি ছাগলীখিনিক ৰখাটো খুবেই অসুবিধা হয়। কিয়নো বন্ধুসকল, আমি পথাৰত যিবিলাক আমি ঘাঁহ লগাই থৈছোঁ, যেনেকৈ এতিয়া মই লগাই থৈছোঁ, মোৰ পথাৰত নেপিয়াৰ ঘাঁহ আছে, আপোনাৰ বাজৰা আছে, মাকৈ আছে, আপোনাৰ যিটো লেচেৰা মাহ বুলি কয়, লেচেৰা মাহৰ খেতিটো কৰিছোঁ, সেইবিলাকো কাটি পেলাই মই ছাগলীক খুৱাওঁ। কিন্তু এতিয়া এনেকুৱা এটা পৰিস্থিতি হৈছে, সেইবিলাকত গোটেই পানী হৈ গ'ল। কিছুমান জেগাত আপোনাৰ 2 আঙুল 3 আঙুল ঘাঁহত পানী হৈ গ'ল। গতিকে সেই ঘাঁহটো কোনো কাৰণত আমি ছাগলী কাটি খুৱাব নোৱাৰোঁ, আৰু আপোনালোকেও কোনো কাৰণত সেইটো ঘাঁহ নোখোৱাব। কাৰণ বন্ধুসকল, এইটো ভুল কেতিয়াও নকৰিব। যদি সেই পানী ঘাঁহটো আপোনালোকে কাটি আনি খুৱায়, তেতিয়া ছাগলীক ক্ষতি কৰিব। ইটি বেমাৰ বা ছাগলীৰ গেছ, এনেকুৱা ধৰণৰ কিছুমান বেমাৰ আজাৰে দেখা দিব পাৰে। কাৰণ এতিয়া পানী হৈছে, আৰু সেই ঘাঁহখিনি গুৰিবিলাকো প্ৰায় কিছুমান গেলা নিচিনাই হৈছে, আৰু যিবিলাক তাত বিভিন্ন ধৰণৰ যিবিলাক বীজাণু পোক পৰুৱা আছে, সেইবিলাক গৈ ঘাঁহৰ মাজত সোমাই আছে। গতিকে সেই ঘাঁহটো ছাগলীক কেতিয়াও নিদিব বন্ধুসকল। কিন্তু ছাগলীক আমি পুহিব লাগিব, আৰু বৰষুণৰ দিনকেইটা আমি পাৰ কৰিব লাগিব। তাৰ কাৰণে বন্ধুসকল, মই আগতেও আপোনালোকক কৈছোঁ যে আপোনালোকে যিটো শুকান ভুচা হয়, সেই ভুচাটো আপোনালোকে বছৰৰ কাৰণে আগতীয়াকৈ ৰেডি কৰি ৰাখিব। তাৰমানে আমাৰ ফাৰ্মত যিমান আমি ছাগলী ৰাখিছোঁ, সেইখিনিৰ কাৰণে যিখিনি পৰ্যাপ্ত পৰিমাণে যিখিনি ভুচা লাগে, অন্ততঃ গোটেই বছৰটোৰ কাৰণে নোৱাৰিলেও বাৰিষা ছিজনটোৰ কাৰণে অন্ততঃ গোটাই থ'ব। তেতিয়া কি হয়, আমি যেতিয়া এনেকুৱা বৰষুণৰ দিনত সেই ঘাঁহৰ কাৰণে আমি চিন্তা কৰিব নালাগে। তেতিয়া আমি সেই শুকান ভুচা দি পেলাই আমি ছাগলী ৰাখিব পাৰোঁ। লগত আমি দানা মিশ্ৰণ দিব লাগিব। তেতিয়া কি হয়, যিটো ভুচা হয়, সেইটো খালে ছাগলীৰ স্বাস্থ্যও ভালে থাকে। আৰু কি হয়, ছাগলীক আপুনি খুব সহজতে দিব পাৰে, বৰষুণৰ কাৰণেও চিন্তা নাই, আৰু সেইটো ছাগলীয়ে খায়ো ধুনীয়াকৈ। গতিকে সেইটো ভুচা কেনেকুৱা ধৰণৰ বহুতে মোক সুধিছিলে আগত। মই কিন্তু আজি ভাবিলোঁ মই দেখুৱাই দিম বুলি বস্তাকেইটা ইয়ালৈকে লৈ আহিছোঁ ফাৰ্মলৈকে। চাওক, মই এনেই ইয়াত নাৰাখোঁ, কাৰণ ছাগলীয়ে দিগদাৰ কৰে। বন্ধুসকল, মই এই কাৰণে লৈ আহিছোঁ, বহুত বন্ধুৰ এইটো কমেণ্ট আছিলে যে তেওঁলোকে ভুচাটো চিনি নাপায় বা বহুতে নাজানে ভুচাৰ বিষয়ে। সেইকাৰণে মই বস্তাকেইটা ইয়ালৈকে লৈ আহিছোঁ। এনেই মই ইয়াত নাৰাখোঁ, কাৰণ বন্ধুসকল, ছাগলী ফাৰ্মতে যদি আপুনি এইবিলাক ৰাখে, ছাগলীয়ে খাব, তাতে উঠিব, হাগিব, মুতিব, বহুত অসুবিধা কৰে, যিহেতুকে জন্তু। গতিকে আমি এইবিলাক আঁতৰাই ৰাখিব লাগে। এতিয়া মই আপোনাক দেখুৱাবৰ কাৰণে আনিছোঁ। এইবিলাক চাওক, এইবিলাক আপোনাৰ খেচাৰীডালৰ বাকলি হয়, যিটোক ক'লা মাহ বুলিও কওঁ আমি। মানে এইটো আচলতে খেতিবিলাক আমাৰ অসমীয়া মানুহে এইবিলাক খেতি খুব কম কৰে, এইবিলাক বিহাৰী মানুহবিলাকে বেছি কৰে। সেইকাৰণে তেওঁলোকে এইটো খেচাৰী দালি বুলি কয়, আৰু আমাৰ অসমীয়া মানুহে এইটো প্ৰায় ক'লা মাহ বুলি কয়। এইটো আপোনাৰ মাহবিলাক পিচি পেলাই কোনোবাই এনেকৈ আপোনাৰ মাহৰ লাডু কৰি খায়, বা বিভিন্ন ধৰণে খায়, দালিও খায়। এইটো এবাৰ চাই লওক এবাৰ ধুনীয়াকৈ। এইবিলাক দেখিছে, এইবিলাক আপোনাৰ মাহটো উলিওৱাৰ পিছত যিবিলাক আপোনাৰ মানে ৰৈ গ'ল, যিবিলাক জাবৰবিলাক ৰৈ গ'ল, আৰু এইবিলাক দেখিছে বাকলিবিলাক আৰু এই ঘাঁহবিলাক, এইবিলাকক কোৱা হয় খেচাৰীডালৰ ভুচা। এইটো এটা হ'ল, আৰু এটা হ'ল আপোনাৰ ঘেঁহুৰ ভুচা। এইটো মই আপোনালোকক দেখুৱাই দিছোঁ। ঘেঁহুৰ ভুচাটো তেনেকৈ ঘেঁহুখিনি মাৰাৰ পিছত যিখিনি বস্তু ৰৈ যায়, সেইখিনিকে কয় ঘেঁহুৰ ভুচা। এইটো চাওক, এইটো ঘেঁহুৰ ভুচা, দেখা পাইছে? এইবিলাক ঘেঁহুৰ ভুচা। মই এইবিলাক ভিতৰত বস্তাত ভৰাই ষ্ট'ৰ কৰি ৰাখিছোঁ। এইটো আপোনাক দেখুৱাবৰ কাৰণে অলপ লৈ আহিছোঁ। এইটো দেখিছে ঘেঁহুৰ ভুচা হয়। এয়া দেখিছে ঘেঁহুবিলাক মৰাৰ পিছত, এয়া দেখিছে ঘেঁহুৰ বাকলি, গুটি, মানে যিবিলাক গুটিবিলাক উলিয়াই দিয়াৰ পিছত যিবিলাক ৰৈ যায়, জাবৰখিনি ৰৈ যায়, সেইখিনিকে ঘেঁহুৰ ভুচা বুলি কোৱা হয়। আৰু আপুনি বুটৰ যিটো বাকলি আছে, বুটৰ বাকলিটো ল'ব পাৰে, বা বুটৰ ভুচাটো ল'ব পাৰে। এনেকৈয়ে বুটৰ ভুচাটো ওলায়, সেইটো মই নানিলোঁ, নেদেখোঁ আপোনালোকক, কৈ দিছোঁ। সেই ঠিক তেনেকুৱাই, মানে বস্তুটো গুটিটো উলিয়াই দিয়াৰ পিছত যিটো বস্তু ৰৈ যায়, সেইটোকে ভুচা বুলি কয়। আৰু এই বস্তুটো ছাগলীৰ কাৰণে খুবেই ভাল, আৰু খুব ধুনীয়াকৈ বস্তুটো খায়ো। আৰু কি হয়, ছাগলীৰ স্বাস্থ্যৰ কাৰণেও ভাল। এইটো নাভাবিব যে এইবিলাক শুকান ঘাঁহ যদি আমি দি থাকোঁ, শুকান খেৰবিলাকৰ নিচিনা যদি, এইবিলাক খেৰ নহয় আচলতে। বহুতে এইটো ভুল নকৰিব। ধানৰ যিটো খেৰ, ধানৰ ভুচাটো ছাগলীক খুৱাই কোনো লাভ নাই, কাৰণ ধানৰ ভুচাটোত একো নাথাকে, ভিটামিনৰ পৰিমাণ একেবাৰে নাই বুলি ক'লেও ভুল নহয়, 0% বুলি ক'লেও ভুল নহয়। কিন্তু উপায় নহ'লে তাৰো কেইটামান দি পেটটো ভৰাব পাৰে, কিন্তু ছাগলীৰ স্বাস্থ্য সেইটো নহ'ব। গতিকে এইবিলাক ভুচা আপোনালোকে বিচাৰি ল'বলৈ চেষ্টা কৰক। এইবিলাক কি হয়, বাৰিষা দিনত যেতিয়া বৰষুণ পৰি থাকে, তেতিয়া আপুনি বেলেগ একো উপায় নাথাকিলেও এতিয়া আপুনি এই ভুচা দি পেলাই ধুনীয়াকৈ ৰাখিব পাৰিব। লগত দানা মিশ্ৰণ দিব, ছাগলী ধুনীয়াকৈ ৰাখিব পাৰি, আৰু ছাগলীৰ স্বাস্থ্য খুব ধুনীয়া হৈ থাকে। লগতে বন্ধুসকল, আৰু এটা, এতিয়া ধৰি লওক বহুতৰে এনেকুৱা হ'ব পাৰে যে
ভুচাটো আপোনালোকে নানিলেই, কাৰণ এইটো এটা ছিজনত পায়, এতিয়া ছিজন এইবিলাক শেষ হৈ গ'ল। কিন্তু বৰ্তমান যিসকলে নেকি ভুচাটো গোটাই লোৱা নাই সেইসকলে চলিবৰ কাৰণে কি কৰিব, এনেকুৱা দিনত যিটো গছৰ পাত আছে বিভিন্ন ধৰণৰ, মই আগত আপোনালোকক ভিডিঅ' দিছিলোঁ চাব, সেইবিলাক কি গছৰ পাত ছাগলীক খোৱালে উপকাৰ। এনেই আচলতে ছাগলীয়ে খোৱাটোতো চব গছৰ পাতেই খায়, ছাগলীয়ে নোখোৱা গছৰ পাত ক'বলৈ গ'লে খুবেই কম, চবেই খায়। কিন্তু তাৰ ভিতৰতে কিছুমান আমাৰ যিবিলাকত ভিটামিন থাকে সেইবিলাক আমি ছাগলীক দিব লাগে। তেনেকৈ আপুনি কি কৰিব, সেই পাতবিলাক আপুনি যেতিয়া বৰষুণ নেকি আপোনাৰ কণ্টিনিউ পৰিয়ে থাকিব, এতিয়া যেনেকৈ 10-12 দিন পৰিয়ে আছে বুলি ক'ব পাৰি, গতিকে এনেকুৱা দিনত কি কৰিব, সেই গছৰ পাতবিলাক আপোনালোকে আগদিনাখনেই কাটি থৈ দিব। ধৰি লওক আপুনি যিখিনি কাইলৈ দিব লগা আছে সেইখিনি কি কৰিব, আগদিনাখনেই কাটি থ'ব। কাটি পেলাই কি কৰিব, ওলোমাই থৈ দিব। আপুনি কিবা এটা বাঁহত হওক বা ৰছী হওক, কিবা এটা উপকাৰে আপুনি ওপৰত ওলমাই থ'ব। তেতিয়া কি হ'ব, তাত যিখিনি পানী আছে পানীখিনি টুক যাব, আৰু সেইখিনি আপুনি বাহিৰত যেতিয়া আপুনি ওলমাই থ'ব, থ'লে বাহিৰত নথ'ব, মানে ভিতৰৰ কিবা এটা অংশত থ'ব আপুনি, যাতে তাত বৰষুণ নপৰে, নহ'লে আপোনাৰ একে কথা হ'ল। গতিকে ভিতৰত থ'ব যাতে বৰষুণ নপৰে। তেনেকৈ আপুনি কি কৰিব, যেতিয়া পিছদিনাখন পাতখিনিৰ পৰা পানীখিনি টুক যাব, তেতিয়া সেইখিনি ছাগলীক দিব। এতিয়া আপুনি যদি বৰষুণ পৰি থাকোঁতে আপুনি গছৰ ডালবিলাক আনি পেলাই কাটি পেলাই দিয়ে, ছাগলীয়ে ভোকত খাব, কিন্তু খুব বেছি এটা নাখায়, খুব কম খায়, মানে খাবলৈ বেয়া পায়, কাৰণ পানী থকা ছাগলীয়ে পানী খুবেই বেয়া পায়। আপুনি চাব, বৰষুণ অকণমান টুপ পৰিলেই ছাগলীয়ে দৌৰ মাৰে, কাৰণ ছাগলী পানী বেয়া পায়। গতিকে সেই পাতবিলাকত যদি পানীবোৰ লাগি থাকে, সিহঁতে খাওঁতে যদি নাকে মুখে লাগে, তেতিয়া সিহঁতে বেয়া পায় আৰু সিহঁতৰ চৰ্দি কাহো হ'ব পাৰে। এইটো এটা কথা ধ্যান ৰাখিব, যদি বেছিকৈ পানী হেৰি কৰিব তেতিয়া চৰ্দি কাহ হ'ব পাৰে। গতিকে সেইবিলাকৰ পৰা বাচিবৰ কাৰণে আপুনি এনেকৈ পাতবিলাক আগদিনাখনে আনি থৈ দিব আৰু শুকুৱাই পেলাই থ'ব। আৰু যদি কিবা কাৰণত উপায় নাই, যিসকলৰ তাৰো সেইটোও যদি কৰিব নোৱাৰে, তেতিয়াহ'লে আপুনি যদি পথাৰত ঘাঁহবিলাক কাটিবলৈ যায়, তেতিয়া আপুনি পানীত যিখিনি ডুব গৈ আছে সেইখিনি ঘাঁহ নাকাটিব, পানীৰ পৰা কিছু ওপৰত কাটিব। যিখিনি পানীৰ তলত আছে সেইখিনিৰ পৰা নাকাটিব, কিছু ওপৰত কাটিব। কাটি পেলাই কমচে কম যিখিনি আপুনি পৰহিলৈ দিব সেইখিনি আজিয়ে কাটি থওক, মানে আপুনি দুদিনৰ আগতে ঘাঁহখিনি কাটি থওক। যিখিনি আজি আপুনি কাটি থ'ব সেইখিনি কাইলৈ থাকিব দিয়ক, পৰহিলৈ খুৱাব। তেতিয়া আপোনাৰ কি হ'ব, তাত যিখিনি পানী আছে সেইখিনিও নাইকিয়া হৈ যাব, লগতে তাত যিবিলাক মানে বীজাণু আছে সোমাই, সেইখিনি কি হ'ব, লাহে লাহে তাৰ পৰা ওলাই নিজে আঁতৰি গুচি যাব। তেতিয়া আপুনি সেইখিনি খুৱাব পাৰিব। আপুনি আজি কটাখিনি পৰহিলৈ খুৱাওক, আকৌ যিখিনি তাৰ পিছদিনা খুৱাব কাইলৈ কাটি থওক। এনেকৈ মানে আপুনি দুদিনৰ আগৰ পৰা প্ৰচেছটো কৰি ৰাখক। তেনেকৈ আপুনি ধুনীয়াকৈ ছাগলী বৰষুণৰ বতৰটো ৰাখিব পাৰে। এইবিলাকেই প্ৰচেছ। গতিকে বহুতে সোধাৰ কাৰণে মই ভিডিঅ'টো বনালোঁ বন্ধুসকল। গতিকে আজি মই এইখিনিকে জনাইছোঁ। যদি ভিডিঅ'টো আপোনালোকক ভাল লাগিছে, ভিডিঅ'টো লাইক কৰিব, আৰু যিসকল মোৰ চেনেলত নতুন সেইসকলে চেনেলটো ছাবস্ক্ৰাইব কৰিব। মই এই ছাগলী পালনৰ বিষয়ে নতুন নতুন কথাবোৰ দি থাকোঁ, যাতে নতুন নতুন ছাগলী পালকসকলে ভিডিঅ'বোৰ চাই কিছু আগবাঢ়ি যাব পাৰে আৰু কিছু নতুন কথা জানিব পাৰে। বন্ধুসকল, যিমানখিনি অভিজ্ঞতা আছে ফাৰ্মৰ সেইখিনি অনুসাৰে জনাওঁ। মই বৰ বিশেষ এটা নাজানো, কিন্তু যিখিনি অভিজ্ঞতাৰ ওপৰত আপোনালোকক কথাখিনি কৈছোঁ বন্ধুসকল। গতিকে এনেকৈ কৰক। গতিকে আজিলৈ ইমানেই বন্ধুসকল। জয় অসম, নমস্কাৰ।